হে গাইছ ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি গৈ আছোঁ মানে বান্দৰ চহিলা। তো মানে আজি চাই লওক আমাৰ লগত আছে ময়ূৰ, প্ৰাচুৰ্য আৰু নয়ন। তো আমি গৈ আছোঁ। এই বতৰ বৰ ভাল নহয় মানে আৰু বৰষুণ ৰেইনকোট পিন্ধি লৈছে সেই কাৰণে ব'লক। অঁ বতৰ লগা কাৰণে আমি যামেই। ইহঁতৰ জোচ দেখি পেলাই মোৰ মনত একদম উৎফুল্লিত হৈছে, পুৰা উৎফুল্লিত। আপোনালোকে বৰ্তমান আশীৰ্বাদ কৰিব যাতে তাৰ পাওঁগৈ। অঁ পাওঁগৈ। চাইকেলৰ কণ্ডিশ্যন চাই চিতি আৰু ঠিকে আছে, সেইকাৰণে আমি ব্লগটো আৰম্ভ কৰোঁ। চিট চাওক গাইছ, ঘপককৈ খোল খাই গ'ল ঠিকে চিন্তে টান কৰিলোঁ আকৌ ভিডিঅ'ত অলপ এতিয়া তোমাৰ হাঁহি ফাটি গ'লে এদিন চাবাইছেও না। এই পোনাই না চিটটো পোনাই না। তো বাইপাছটো চাওক গাইছ, পুৰা নিজান হৈ আছে, পুৰা চব নিজান। বৰষুণ পুৰা পেণ্টটো পিন্ধি আহিছোঁ, খুলুঙাই দিলোঁ পেণ্টটো বহুত খুলুঙা। সেইটো এনেকৈ বেকা বেকি কৰি হ'বনে? হা পোনা চিটটো পোনা। অ'কে গো গো গো। তো আকৌ পুনৰ আৰম্ভ কৰিছোঁ আমাৰ আধৰুৱা ব্লগটো নে কি? গাইছ আমি মানে এতিয়া চিনেমাত ফচি গৈছোঁ, চিনেমা পালোহি। তো নামটো তো গাইছ আমি এতিয়া বান্দৰচিলা গৈ আছোঁ। বান্দৰচিলাত মানে আপোনাৰ ৱাটাৰফল আছে, ৱাটাৰফলটো গৈ আছোঁ ন, কি চালিয়া জেগা। তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকক, বেছি দীঘল নকৰোঁ। তো ভিডিঅ'টো আকৌ আগবাঢ়োঁ। তো গাইছ এতিয়া আমি মানে ৰৈ লৈছোঁ, অলপ হেৰি কৰি লওঁ, খাই লওঁ। তো লগত সামগ্ৰী আছে এইটো হেপী আৰু ব্ৰেড, চচ, জাম, এইটো কি জুচ চৰি গাইছ মাই মিষ্টেক। এটা মানে এইটো গান বজনা কৰি কাৰণে ডিম লৈ আহিছে লগত। তো আমি লৈছোঁ চশমাটো পিন্ধি যাওঁ, চশমা গাইছ কেনেকুৱা আছে ক'ব দেই। তো গাইছ চাওক, হয় পুৰা একদম ধুনীয়া জেগা, পুৰা আল্টিমেট ভিউ, পাহাৰৰ আল্টিমেট ভিউ এটা পাইছোঁ। ৰ'বত ৰৈছোঁ অকণ, পাহাৰৰ এটা ধুনীয়া ভিউ ফুৰি চাওক গাইছ। মানে এইকণ পৰা চাবলৈ পুৰা ধুনীয়া লাগিছে পুৰা। ৰ'ব ৰৈছোঁ আমি অলপ। এইকেইটা চাওক চাহ খাইছে, শুহিছে চাওক আৰু খাই আছে দেই। হেলমেট চেলমেট পিন্ধি মেলি হয় ৰেডি এমান নহয় কোৱা, 6 পেক খাইছে চাওক। পাহাৰ
চাওক পাহাৰ ওলাইছেহি চাওক গাইছ পাহাৰ পুৰা ওলাইছে গাইছ চাওক ক'তি গৈছোঁ পানী বিপৰীত খুটিয়াদি গৈ আছোঁ মানে ৰাস্তা চাওক গাইছ ৰ'ব এখন উঠাই ল'ব পাৰিব এই ভাই গৰু এইবাৰ তলৰ পৰা আহি পেলাই আকৌ অ' ভাই मतलब कुछ भी यार आया ओ गाइस ओ অৱস্থা দেখি গম পাইছে চাগে ইমান ওপৰেদি আহিলোঁ আকৌ মানে কৰিব পৰা ওপৰত আকৌ চাওক ইমান ওপৰলৈ আহি তেৰি কান্দোনে আহোঁ লাগি গৈছে শুই খোৱা ওপৰলৈ যাবলৈ আছে আৰু এই পিন্ধি গৈ তেৰি চাইকেল মানুহ চানুহ চব পৰিলোঁ চা হেল্ল' গাইছ তো মানে 3 কিলোমিটাৰমান ওপৰলৈ আহিলোঁ পাহাৰ একদম কষ্ট কৰি ইয়াত গম পাইছোঁ এতিয়া ৱাটাৰফল নাই তো তললৈ যাওঁ ঐ হাই স্পীডত আহিলোঁ চেণ্ডেল ক'ত পৰিলে চিন নাই হৈ পৰিলোগৈ চেণ্ডেল ক'ত পৰিলেগৈ চাইকেল ইয়াত পৰিলেহি মানুহ ক'ৰবাত পৰিলোগৈ চেণ্ডেল ক'ত পৰিলে জানো ৰ চেণ্ডেল হেৰালে মোৰ কৈ বিচাৰ চেণ্ডেল বাৰু বিচাৰ নহ'লে কেনেকৈ যাম বাৰু এই চাইকেলখন দাঙিছ ঐ এইচাৰ যি কাট হা ক'ত সোমাই আছে হা অ' এই তলত সোমাই আছে দুখ নাপালোঁ জঁপিয়াই দিলোঁ মানুহটো বেয়া বেগ মাৰিছোঁ নহয় মোবাইল गाइस देखो गाइस पूरा एकदम ওখ ওখ পৰ্বতহে গাইছ গৈ আছোঁ পোৱাগৈ নাই কেতিয়া পামগৈ চিন নাই তো গাইছ ফাইনেলি বস্তুটো ভাৱে কৈছোঁ ৰ'ব গাইছ তো গাইছ এইপিনে যাব পাৰিব তো আমি গৈ আছোঁ গুফা এইটো গুফা গৈছোঁ তেওঁ 10 জেগা ৰ'ব গাইছ মই ভিডিঅ'টো অকণ পজ কৰিছোঁ তো গাইছ ফাইনেলি এতিয়া আমি মানে বৰ্তমান উভতি আহি আছোঁ মানে আপোনাৰ তিতাবৰ আমাৰ চাৰিআলিত আমি ভাত চাত খাই মেলি এতিয়া বৰ্তমান আহি আছোঁ আমি তিতাবৰতে আছোঁ এতিয়া বৰ্তমান আমি আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আজি ব্লগটো মানে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ মানে আমাৰো ৱাটাৰফলটো ভালকৈ চোৱাগৈ নহ'লগৈ আমিও নগ'লোগৈ মানে সময়ো কম হ'ল ঘৰলৈ উভতিব আহিবলগীয়া আছিলে তো আমি এই ব্লগটো এনেকৈ চমুই হ'ল তো আমি ভালকৈ আকৌ যাম আকৌ দেখুৱাম তো আজি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ জয় আই অসম